So hello guys, welcome to my channel Pokalaga Vlogs. So আমি আজি এটা আপোনালোকক বস্তুৰ মানে কোৱাত দিম মানে চাব পাৰে মই ওপৰত আছো এতে তলত চাব পাৰে মানে কোমল ধান আছে মানে কোমল ধানত মানে কি থাকে প্ৰথমতে গাখীৰ হয় গাখীৰ হলে মানে গাখীৰ এখিনি বস্তু গাখীৰ আন লাগে না না চাউল আন লাগে সেইটো বস্তু আপোনালোকক মই খাই দেখাম তো বলক আমি ভিডিওটো আৰম্ভ কৰোঁ গাইস আমার এই মানে ধান চিঙি আছে চাব পাৰে ই ধান চিঙি আছে এতে এই দুটা আহি লইবি এটা অলপমান গাখীৰ হান চাইনবি আৰু এটা আহি লইবি সো গাইস ফাইনালি বস্তুটো আহি বেছি এটো বস্তু চাব পাৰে এটো বস্তু একদম কোমল চাব পাৰে এতে বড়াই একোই নাই মই আপোনালোকক টেষ্ট কৰি দেখাম চাব পাৰে মই এটো এতে পিটকি দিম হয় ইয়াত একোই হোৱা নাই এটো বৰ্তমান পতন হৈ আছে মানে একোই নাই এতে বাকালটো আছে তথাপি এটো ট্ৰাই কৰিম মই থৈ দিছো অলপমান তাৰ পিছত এটো বস্তুত চাব পাৰে এটোত গাখীৰ হৈছে মানে গাখীৰ নহয় ঠিক কিন্তু গাখীৰৰ দৰে আৰু বস্তুবিলাক মই আপোনালোকক টেষ্ট কৰি দেখাই দিম চাওক এইবিলাক আৰু মই দুটামান ভালকৈ টেষ্ট কৰি দেখাই আছো গাইস চাব পাৰে চাওক এই মাখান একদম সেম গাখীৰৰ দৰে আৰু মোটামুটি এতে হট বনাই মই কিন্তু মই এৰ পৰা ডাইৰেক্ট কেইটামান চিঙি পেলাই একেলগে খাই দিম মই তো ডাইৰেক্টে ঘুমে দাং দক নহ'লে এনেকৈ গম পোৱা নাই ডাইৰেক্ট ঘুমে দি পেলাই খাই চাং ইতনা কাফি সো গাইস ইনকে খাবা নৰি গটাইখিনি উমে দিবা নৰি মোৰ মানে গলত বজি গিছি তো মই ইয়াৰ পৰা এটা এটা কৰি ধান ছিঙি লম চাই থাকক তো গাইস এইটো মানে একদম গাখীৰৰ দৰে নালগে মানে গাখীৰ একদম বেলেগ বস্তু ইয়াৰ এইটো বস্তুৰ লগত অলপো গাখীৰৰ মিলে নাই মানে এইটো বস্তু না আনলাগছি মিঠা লাগছে আৰু বাকাল কাটা মোৰ গলত বজিছে মুখত বজিছে না আন আৰু মই ভালে দাম সো গাইস মানে মই ট্ৰাই কৰিলো হেতু বস্তুৰ মানে সোৱাদটো একদম মিঠা আছিল বাকি এডলা আছে এডলাটো আপোনালোকে নিজে একদম আন্দাজা কৰি চাওক হেতু বস্তুৰ গাখীৰখিনি থাকোঁতে খাই মিঠা লাগছি কিন্তু এইটো বস্তুত আৰু কি এনেকুৱা লাগবে একোই নালাগে তাৰমানে একোই নাই সোৱাদ এইটো বস্তু সো এইটো ট্ৰাই নকৰোঁ তো যদি ভিডিওটো ভাল লাগিল তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু যদি ভিডিওটো ভাল লাগে তেনে এটা লাইক কৰি দিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব তো আজিলৈকে ইমানে বাই বাই মই অলপমান নামি লওঁ ভালকৈ মই অলপমান